हेलो एवरीवन मैं सीमा गगৈ मोर यूट्यूब चेनेलटोले आपनालोকক स्वागतम जनाइছো और आज मैं लोकल मुर्गीर रेसिपी एटा লৈ आपनालोকৰ ওচৰত আহিছো একেবাৰে সাধাৰণভাৱে বনাম সকলোৱে জানে বনাব হলো মানে মইও কেনেকৈ বনাও আপোনালোকক দেখুৱাম ইয়াতে তেল দিলো আৰু লোকেল মুৰ্গী কাটি থোৱা আছে অলপ ডাঙৰ ডাঙৰকৈ কাটিলো মই কাটিলো বাৰু আৰু ইয়াতে পিয়াজ বিলাহী আৰু পিয়াজ দিলো আৰু শুকান জলকীয়া দিছো দিলে এনেদৰে ভাজিলো অলপমান দেৰি আৰু পিয়াজখিনি বেছি মানে ভাজা নাই ৰঙাকৈ অলপমানহে ভাজিছো তাৰপৰা মুৰ্গী মাংসখিনি দি দিলো এইখিনি দি পেলাই অকণমান লৰাই দিলো একেবাৰে সাধাৰণভাৱে বনাইছো বেছি মছলা দিয়া নাই আৰু ইয়াত এতিয়া মই হালধি অলপমান দিছো অলপমান নিমখ এনেকৈ লৰাই দিলো নহৰু আদা দিলো নহৰু বেছি দিয়া নাই আৰু কি কয় মছলা দিছো অলপমান মছলা জিৰা গুড়ি অকণমান দিছো জলকীয়া গুড়ি বেছি দিয়া নাই ভালকৈ এনেকৈ লৰাই দিলো আৰু পিঁয়াজখিনি সিজিয়ে যাব ইয়াতে অলপ কেঁচাকৈ থৈছিলোঁ পিঁয়াজখিনি ঢাকন মাৰি দিলোঁ আৰু চব হৈছে অলপমান সিজিছে আৰু এতিয়া বিলাহী দি দিছোঁ বিলাহী অলপমান ঢাকি দিলোঁ আৰু এনেকৈ অকণমান লৰাই দিলোঁ মই আলু দিছোঁ আলু বৰ বেছি দিয়া নাই অলপ তাককৈ দিছোঁ কম পৰিমাণে ঢাকি পেলাই অলপ দেৰি থলোঁ তাৰপিছত হৈছে আৰু মইতো এনেও মুৰ্গী মাংসটো অলপ জোল হ'লে ভাল পাওঁ আৰু জোল খাই ভাল লাগে মুৰ্গী মাংস গ্ৰেভি চিষ্টেমত ভাল নালাগে অলপ বেছি চুপ নিচিনা ইয়াত অলপ পানী দিলোঁ পানী মই ঠাণ্ডা পানীহে দিছোঁ ইয়াত গৰম পানী দিয়া নাই গৰম পানী কৰিবলৈ সঁচাকৈ পাহৰিয়ে গ'লোঁ আৰু ঠাণ্ডা পানীকে দিলোঁ ঠাণ্ডা পানী দি অকণমান দেৰি কাৰণে ঢাকি দিম 7 মিনিটমান হৈছে আৰু হৈছে আৰু কেঁচা জলকীয়াও দিলোঁ অলৰেডি হৈছে আৰু এতিয়া আলুবোৰ অলপ ডাঙৰ ডাঙৰকৈ দিলোঁ বৰ বেছি আলু হ'লে ভাল নাপাওঁ আৰু সকলোৱেতো বনাব জানেই আৰু মই এনেই চিম্পুলভাৱে বনালোঁ এয়া চব হৈ গ'ল ৰেডি আৰু দালি চালি একো বনোৱা নাই এনেই টেঙা লৈছোঁ আৰু পিঁয়াজ এনেকৈ মাংস আৰু আলু অকণমান জোল কৰিছোঁ এনেকৈ চিম্পুলভাৱে জলকীয়া এটা লৈছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব কমেণ্ট দিব বাই বাই